মই হাই নিমি আপুনি জাত হেল্ল Hello, welcome to our home. আজি এটা হোম টুৰ কৰিবলৈ ওলাইছো আৰু হোম টুৰ মই বৰ্তমান আছো মোৰ মাৰ ঘৰত আৰু মই ভাবিলো বৰষুণ দিছে এফালে ঘূৰাই দিয়া সো বৰষুণ দি আছে সেইকাৰণে ভয়েসটো অকনমান ব্লাৰি হ'ব পাৰে বৰষুণৰ শব্দ আপোনালোকে শুনিব পাৰে কিন্তু উপায় নাই মই বহুত দিনৰ পৰা দুদিন তিন দিনৰ পৰা ট্ৰাই কৰি আছো কৰিবৰ কাৰণে কিন্তু পৰা নাই গতিকে আজি প্লিজ কাম আজি আমি হোম টুৰ কৰিম আৰু প্ৰথমতে মই মোৰ নহয় আমাৰ ড্ৰয়িং ৰুমটো আপোনালোকক দেখুৱাম আৰু ড্ৰয়িং ৰুমটো এই কাৰণে দেখুৱাম কাৰণ ইয়াত বহুতবোৰ মেমৰিজ আৰু বহুতবোৰ স্মৃতি এই ৰুমটোত ইতিমধ্যে মায়ে সজীৱ কৰি ৰাখিছে গতিকে কেইটামান বস্তু আপোনালোকক এই সৰু ভিডিঅ'টোতে দেখাবলৈ যত্ন কৰিম গতিকে আজি মই আপোনালোকক দেখুৱাম কেইটামান খুব মেমৰেবল আৰু মোৰ সৰু বাল্যকালৰ যিমান বস্তু আছে গোটেইবোৰ মায়ে এই ৰুমটোত ৰাখি থৈছে গতিকে এটা এটাকে আপোনালোকক বস্তুবোৰ দেখাবলৈ যত্ন কৰিম প্ৰথমতেই এইটো এটা ডগি কিন্তু মায়ে কিয় ৰাখিছে মই আপোনালোকক কওঁ এই ডগিটো বনোৱা আজি প্ৰায় 22 বছৰমান হ'ল কাৰণ মই ক্লাছ 7-8 মানতে এইটো ডগি বনাইছিলো আৰু তেতিয়া আসলতে আমাৰ ভাড়াঘৰত এগৰাকী লেডি আছিল যি এই কাটিংবিলাক শিকাইছিল ইয়াৰ কিছুমান কাটিং থাকে আৰু সেইবোৰ তেওঁ দি দিছিল আৰু আমি এই ফাৰটো কিনি পেলাই বনাইছিলো কিন্তু এইটো ইমান দুৰৱস্থা হ'ল এয়া চক নিমি ওচৰলৈ আহা এই চক এইটো এৰাই গ'ল এৰাই যোৱাৰ পিছতো কিন্তু মায়ে এইটো ৰাখি থৈছে কাৰণ এইটো মই বনাইছিলো সেইকাৰণে এতিয়াও এইটো আছে এইটো ধুইছিল ধুলেও কিন্তু এইটো লেতেৰা হৈ আছে কিন্তু উপায় নাই তথাপি মায়ে ৰাখিবই মাক যিমানে মানা কৰোঁ মায়ে কিন্তু ৰাখিবই নেক্সট মই দেখুৱাম ভণ্টিয়ে বনোৱা কেইটামান কুশ্যন কভাৰ এইকেইটা ভণ্টিয়ে বনাইছে এইকেইটা হাতৰ চিলাই কৰিছে ভৰ্তি চিলাই কৰিছে এই কুশ্যন কভাৰটো তাই বনাইছে আৰু ইয়াত গোটেই সেট এটা আছে প্ৰায় কেইটা কুশ্যন কভাৰ আছে তুমি দেখাই দিয়া এটা ৰেড আছে বাকি কেইটা পিংক কালাৰ হয় আৰু ইয়াতে মই পাইছো ইয়ালে আহা সো ওচৰৰ পৰা দেখুৱা এইটো তাজমহল এখন মাৰ ফটো আৰু এইখন পিছফালে মাৰ এখন কিতাপ আছে মায়ে লিখা মৰমে যেতিয়া পৰিধি ভাঙে কাৰণ দেখি ধৰিব নোৱাৰি নেকি ভিতৰৰ ফালে লিখা আছে মায়ে লিখা উপন্যাস এখন পাব্লিছ কৰা হৈছিল মাৰ সেকেন্ড কিতাপ আছিল সেইখন ভিতৰত আছে নেক্সট এইটো হ'ল তাজমহল অলপ ভাগি ছিগি গৈছে কিন্তু এইটো মই এক্সকাৰশ্যনত যাওঁতে আনিছিলোঁ তেতিয়া 2003 আছিল আৰু তেতিয়া আমি এক্সকাৰশ্যনত গৈছিলোঁ বহুত জেগা গৈছিলোঁ আগ্ৰা ঋষিকেশ হৰিদ্বাৰ নৈনিতাল মছুৰী আৰু ক'ত গৈছিলোঁ দেহৰাদুন বহুত জেগা গৈছিলোঁ দিল্লী সব এইবিলাক জেগা গৈছিলোঁ দিল্লী মানে আগ্ৰা যাওঁতে মই আগ্ৰাৰ পৰা এইটো আনিছিলোঁ আৰু নেক্সট এইকেইটা সৰু সৰুকেইটা মই 2004ত এক্সকাৰশ্যন গৈছিলোঁ ডিগ্ৰীত থাকোঁতে তেতিয়া মই দীঘাৰ পৰা আনিছিলোঁ এইকেইটা আৰু কেইটামান আমিও পিছত দীঘালৈ গৈছিলোঁ মা দেউতা আমি আমাৰ পুৰা পৰিয়াল ভণ্টিৰ লগত তেতিয়াও আমি কিছুমান এইবিলাক শামুকৰ বস্তু তেতিয়াও আমি দীঘা আৰু পুৰীৰ পৰা আমি তেতিয়া আনিছিলোঁ গতিকে এইকেইটা তাৰ পৰা অনা এইবিলাক আসলে দূৰৰ পৰা অনা মেমৰিজবোৰৰ কথাই বেলেগ দামৰ কথা নাই কিন্তু এই বস্তুবিলাক ৰাখি থ'লে নহয় এতিয়া সেই স্মৃতিবিলাক সজীৱ হৈ যায় যে আমি তেতিয়া গৈছিলোঁ সেইখিনি জেগাত কিনিছিলোঁ চ' সেইকাৰণে মায়ে এইটো ইমান পুৰণি এই শ্ব'কেছটো কিমান বছৰ পুৰণি মানে মোৰো জন্মৰ আগৰে চাগে কিন্তু এই ইমান ধুনীয়াকৈ এইখিনি আমি আৰ্ট পেপাৰ লগাই পেলাই ভিতৰত আমি নতুন কৰি ৰাখিছোঁ আমি নতুন এটা কিনিব পাৰোঁ কিন্তু এইটোৰ কথা বেলেগ এইটো মানে আমাৰ কাৰণে আপুৰুগীয়া গতিকে এইটো এখন মাৰ এখন ধুনীয়া ফটো আছে ভণ্টি আৰু মাৰ তাৰোপৰি এইফালে কিছুমান বস্তু আছে ইয়াত কেইটামান মোৰ পৰা প্ৰাইজ আছে ভিতৰত এইটো মই পাইছিলোঁ বেষ্ট পাৰ্লিমেণ্টেৰিয়ান হৈছিলোঁ মই আমাৰ কলেজত মোক পাৰ্লিমেণ্ট হয় তাত মানে আমি বিভিন্ন ধৰণৰ যিবোৰ লিডাৰ আছে সেই লিডাৰবিলাকৰ ৰোল আমি পাৰ্লিমেণ্টত থকা কৰোঁ আৰু মই সুষমা স্বৰাজ হৈছিলোঁ আৰু হওঁতে মই বেষ্ট পাৰ্লিমেণ্টেৰিয়ান পাইছিলোঁ তো এটা সেই তাৰ হয় আৰু এটা সেই ভিতৰৰ ফালে থকা সেইটো আমি গ্ৰুপ ডান্স কৰিছিলোঁ গ্ৰুপ ডান্সটো কি আছিলে লাগানৰ ডান্স আছিলে মিতুৱা সুন মিতুৱা বুলি গান এটা ওলাইছিল লাগান যিখন আমিৰ খানৰ যিখন চিনেমা আছিল সেই গানটোৰ আমি গ্ৰুপ ডান্স কৰোঁতে এইটো মই তেতিয়া ফাৰ্ষ্ট নে ছেকেণ্ড প্ৰাইজ পাইছিলোঁ সেইটো তেনেকৈ আৰু বহুত কেইটা প্ৰাইজ আছে এইখন মা আৰু মোৰ ফটো অকণমান ওচৰৰ পৰা দি দিয়া
এইখন মাৰ আৰু মোৰ ফটো একদম পুৰণা ফটো একেবাৰে অকমানিতে তেতিয়া ভণ্টি হোৱা নাছিল আৰু এইটো কিহৰ দাঁত জানো মই ভালকৈ নাজানো এইটো বাঘৰে দাঁত নেকি বাঘৰ দাঁত বুলিয়ে আছে চাগে মই নাজানো ভালকৈ ক্ষমা কৰিব কি আৰু এইফালে ইয়াত এইবোৰ সৰু সৰু বস্তু আছে আমি শিৱসাগৰত আমাৰ শিৱৰাত্ৰি হয় সেইকাৰণে শিৱৰাত্ৰিৰ বহুত বস্তু আছে শিৱৰাত্ৰিত পোৱা মাটিৰ বস্তু আৰু বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আছে আৰু এই মমৰ দুটামান বস্তু আছে ইয়াত মমৰ এইটো এটা এইটো যিটো হয় সেইটো নৈনিতালৰ পৰা অনা নৈনিতালত মমৰ বস্তু বহুত ভাল পায় তো তাৰ পৰা অনা হয় এইটো এতিয়া ইয়াৰ ওপৰত থকা কেইটামান বস্তু দেখুৱাম এইটো মাহঁত মাকাও গৈছিল তো মাকাওৰ পৰা অনা হয় এইটো আৰু এইটো যোধপুৰৰ পৰা অনা এইটো তাত মানে মেটেলৰ বস্তু বহুত বনায় যোধপুৰ ৰাজস্থানত মেটেলৰ বহুত বস্তু পোৱা যায় আৰু তাৰ পৰা এইটো মাহঁত যাওঁতে এইটো আনিছিল মই আছিলোঁ যোধপুৰত 4 বছৰ গতিকে তেতিয়া মা বহুতবাৰ গৈছে মা আৰু দেউতা তেতিয়া সেইখিনি সময়তে অনা এইটো চব এইটো পুৰা ৰিয়েল যেন লাগে এইটো বহুত বছৰ পুৰণি আমি এটা ট্ৰিপত গৈছিলোঁ বহুত মানুহ একেলগে আমি মানে এখন বাছ ভাড়া কৰি আমি বত্ৰদবা গৈছিলোঁ বত্ৰদবাত নগাঁৱৰ তাত সত্ৰত আমি এইটো সত্ৰৰ পৰা তাৰ পৰা কিনিছিলোঁ এইটো তুহিলাৰে বনোৱা হয় আৰু তেওঁলোকৰ এইটো হাতৰ কামৰ তাৰ সন্মুখতে সত্ৰৰ সন্মুখতে এইটো পায় গতিকে এইটো আমি তাৰ পৰা লৈছিলোঁ আৰু এইটো ছিংগাপুৰৰ পৰা অনা মাহঁত ছিংগাপুৰ যাওঁতে ছিংগাপুৰৰ পৰা অনা ছিংগাপুৰ লিখা আছে ভাল লাগে সেইকাৰণে ইয়াত ৰখা হৈছে বাহিৰত এইখন দেউতাৰ ৰিটায়াৰমেণ্টৰ টাইমত সম্ভৱতঃ দিছিল এইখন লাইট জ্বলে ইয়াতে কিন্তু এতিয়া বৰ্তমান জ্বলা নাই আৰু নেক্সট ইয়াত দুটামান ফেঞ্চুৰি আছে কিবা কিবি বস্তু এইফালে আহা এইটো নহয় এইখন হৈছে মই হোষ্টিং কৰিছিলোঁ নৃত্যাংগনা বুলি এখন মানে স্কুল আছিল নৃত্যাংগনা স্কুল নহয় প্ৰগ্ৰেমটোৰ নাম আছিল এখন ডান্সৰ স্কুল আছিল সেই ডান্সৰ স্কুলখনৰ এটা বিৰাট ডাঙৰ প্ৰগ্ৰেম নাট্য মন্দিৰত হৈছিল 2003 তেতিয়া মই হোষ্টিং কৰিবলৈ তাত মোক মাতিছিল আৰু তেতিয়া মই হোষ্টিং কৰা তেতিয়া মই অলপ বেলেগ আছিলোঁ দেখাত অলপ বেলেগ আছিলোঁ সেইখন তেতিয়াৰ ফটো হয় এয়া মাৰ ফটো মাৰ বহুত পুৰণি ফটো এখন আৰু তাৰপিছত এয়া ভণ্টি ছিংগাপুৰত মাও ছিংগাপুৰৰ ফটো এইখন ভণ্টিৰ ফটো তেনেকৈ বহুত ফটো আছে ইয়াত অ'ত কিবা কিবি ফটো আছে আমি ক'ত আছোঁ আমাৰ ৰুমটো দেখুৱাই দিওঁ আহা মৃগাজ গেঞ্জি পিন্ধি আছে বৰ্তমান আমাৰ স্থান এইখনে আমি এইটো ৰুমত আছোঁ গতিকে আমি এইটো ৰুমত আছোঁ আৰু মৃগজে ইয়াত ককাকৰ মোবাইলত ভিডিঅ' গেম খেলিবলৈ যত্ন কৰি আছে কাৰণ ঘৰত তাক ভিডিঅ' গেম খেলিবলৈ দিয়া নহয় গতিকে সেইকাৰণে সি চান্স লৈছে নালাগে এতিয়া শুনাব নালাগে চ' এইটো ৰুমত আছে এইটো অকণমান দেখুৱাই দিয়ে তাতে এখন গ্লাছ পেইণ্টিং আছে সেই গ্লাছ পেইণ্টিংখন ভণ্টিয়ে কৰিছিল সেই গ্লাছ পেইণ্টিংখন এইফালে মই কেইখনমান মায়ে লিখা কিতাপ আপোনালোকক দেখুৱাওঁ এইখন পশ্চিমৰ বেলি এইখনৰ ওপৰত এটা ভিডিঅ' মই ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আপোনালোকক দিম মা আৰু মই এইখন কেনেকৈ পাব্লিছ হৈছিল তাৰ ওপৰত কিছুমান আমাৰ পুৰণা স্মৃতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই চেনেলতে কিন্তু তাৰ উপৰি কেইখনমান আৰু কিতাপ আছে মাৰ সেই কিতাপকেইখন মই অকণমান দেখুৱাওঁ এখন মায়ে লিখা কিতাপ এইখন সৰা শেৱালি বুটলি আৰু নেক্সট এইখন সপোন যেতিয়া দিঠকৰ মুকুতা হয় এখন ভ্ৰমণ কাহিনী হয় ছিংগাপুৰৰ তথ্য সমৃদ্ধ মাহঁত যোৱা সেই তাৰ ওপৰত ভ্ৰমণ কাহিনী মায়ে লিখিছিল এখন বকুল ফুলৰ মালা তাৰোপৰি আৰু 2-3খন কিতাপ আৰু আছে জোনাক ৰাতিৰ নিশিগন্ধা এখন মৰমে যেতিয়া পৰধি ভাঙে আৰু এখন হয়তো লাষ্ট নহয় এখন কেতিয়া লিখা এখন মই পঢ়াই নাই মৰহা ডালত কেঁচা পাতৰ ৰং এই গোটেইকেইখন উপন্যাস আৰু ভ্ৰমণ কাহিনী মায়ে লিখা গতিকে এই গোটেইকেইখন পাব্লিছ হৈছে তাৰ আলহী আহিছে আমাৰ ভাড়াঘৰত থাকে এই অকণমানিটো ইয়াৰ আজি বাৰ্থডে হয় চ' মৃগজ তুমি গেঞ্জি পিন্ধি আছা বাট ইটছ অ'কে চে হেপী বাৰ্থডে টু বাবাই সি আমাৰ ভাড়াঘৰত থাকে আমাৰ মাহঁতৰ ভাড়াঘৰত আজি গধূলি তাৰ বাৰ্থডে আছে সি 3 বছৰীয়া হৈছে হেল্ল' বল দো সবকৈ হেল্ল' বল দো হেল্ল' কোৱা হেল্ল' ওচৰৰ পৰা দেখা দিয়া হেল্ল' চ' সি পিছফালৰ পৰা পটককৈ সোমাই গ'ল সি আহি পেলাই ঘৰত গতিকে তাৰ আজি বাৰ্থডে চ' মাহঁতৰ ৰুম ইফালে আৰু এটা ৰুম আছে ইয়াত মা আছে
গতিকে আজি আমাৰ ৰুম কেইটা গোটেইকেইটা নহয় ঘৰটোৰ ভিতৰৰ কেইটামান ৰুম আপোনালোকক দেখুৱালোঁ আৰু কিছুমান মোৰ স্মৃতি থকা কিছুমান বস্তু মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ সব নোৱাৰিলোঁ আচলতে বহুত খেলি মেলি হৈ গ'ল কিন্তু আশা কৰোঁ আপোনালোকে আজি এই হোম টুৰ ভিডিঅ'টো চাই ভাল পালে মোৰ মাৰ ঘৰৰ হোম টুৰ কাৰণ মই ফ্লেটত থাকোঁ গতিকে ফ্লেটত বৰ বেছিকৈ মই সজাব পৰা নাই বেছি দিন হোৱা নাই অহা কিন্তু মই মোৰ ঘৰৰ হোম টুৰ আপোনালোকে যদি বিচাৰে দিম গতিকে কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত যদি মই মোৰ ফ্লেট টুৰ আপোনালোকক হোম টুৰ দিব লাগে কিন্তু আজিৰ এই ভিডিঅ'টো হোম টুৰ মাৰ ঘৰৰ হোম টুৰৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ পুনৰ আপোনালোকক লগ পাম যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই টাটা